অজিত কলিতা ৰাগবি এছ'চিয়েশ্যন অফ আছামৰ জেনেৰেল ছেক্ৰেটাৰী। আজি গয়েশ্বৰ ৰাগবি এছ'চিয়েশ্যনৰ সৌজন্যত গয়েশ্বৰ মিনি ষ্টেডিয়ামত খেলো ইণ্ডিয়া অস্মিতা ৰাগবি উমেন লীগ চলি আছে, যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু ৰাগবি ইণ্ডিয়াৰ সৌজন্যত আমাৰ তামোলপুৰত অনুষ্ঠিত হৈ আছে। ইয়াত প্ৰায় ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ তিনিটা ছোৱালী গ্ৰুপে খেলিছে আৰু এইটো অল ইণ্ডিয়াতে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ সৌজন্যত গোটেই ইণ্ডিয়াতে ৰাগবি আৰু অন্যান্য খেলসমূহ অস্মিতা ৰাগবি নামৰ খেলখন অনুষ্ঠিত হৈ আছে আৰু আমাৰ ইয়াতে সুন্দৰভাৱে গয়েশ্বৰত যিটো উমেন্স ৰাগবি চলি আছে, সঁচাকৈয়ে বৰ সুন্দৰ হৈছে ৰাগবি খেলখন আৰু এনেকুৱা খেল ভৱিষ্যতেও অনুষ্ঠিত হ'ব। আমাৰ যিমান পাৰোঁ আমি ৰাগবিটো অসম ৰাগবি সন্থাই যিমান চেষ্টা কৰি আছোঁ, প্ৰায় 12খন জিলা এতিয়া আমি গঠিত কৰিছোঁ আৰু এই 12খন জিলাত ৰাগবিটো প্ৰচাৰ কৰাৰ কাৰণে গোটেই অসমতে প্ৰচাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ অসম ৰাগবি সন্থাই। আমাৰ আজি গোৰেশ্বৰত অস্মিতা ৰাগবি কম্পিটিশ্যন ষ্টাৰ্ট হৈছে আৰু ইয়াত যি খেলৰ পৰিৱেশ সি সঁচাকৈ খুব সুন্দৰ। ইয়াত প্ৰায় 350 প্লেয়াৰ্ছ আহিছে, জুনিয়ৰ আৰু ছাব জুনিয়ৰ শিতানত প্ৰতিযোগিতাসমূহ হ'ব আৰু তেওঁলোকৰ যি উৎসাহ আৰু যি ইনভলভমেণ্ট, আৰু এই অঞ্চলত আচলতে অকল ৰাগবি বুলিয়েই নহয়, ইয়াত বহু খেল এথলেটিক্স, বক্সিং, আৰ্চাৰী এই সকলোৰে সম্ভাৱনা আছে আৰু আমাৰ কৰ্মকৰ্তাসকলে এই প্ৰতিযোগিতাৰ জৰিয়তে বা আমাৰ স্পৰ্টছ এছ'চিয়েশ্যনো ইয়াৰ লগত জড়িত হৈ আছে, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া জড়িত হৈছে। গতিকে মই দেখিছোঁ যে ৰাগবিৰ লগতে এই প্ৰতিযোগিতাই আমাৰ আন আন খেলুৱৈসকলকো খুব উৎসাহিত কৰিব আৰু খুব সুন্দৰভাৱে তেখেতসকলে প্ৰতিযোগিতাখন আয়োজন কৰিছে। খুব বহুত হেৰিৰ মাজত, প্ৰত্যাহ্বানৰ মাজতো, বহুত লিমিটেশ্যনৰ মাজতো তেওঁলোকে খুব সুন্দৰ ডিচিপ্লিন আৰু যিটো স্পৰ্টছ এটমছফিয়াৰ বুলি কয়, সেই স্পৰ্টছ এটমছফিয়াৰটো ইয়াতে তেখেতসকলে এনভাইৰনমেণ্টটো তেখেতসকলে সৃষ্টি কৰিব পাৰিছে। গতিকে মই কৰ্মকৰ্তাসকলকো ধন্যবাদ দিছোঁ, খেলুৱৈসকলক তেখেতসকলৰ উৎসাহ, তেখেতসকলৰ ইনভলভমেণ্ট। মই ভাবিছোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ খেল মহাৰণ হওক বা আমাৰ খেলো ইণ্ডিয়াৰ যিবিলাক প্ৰতিযোগিতা আছে আৰু শক্তিশালী ৰূপে আমাৰ এই অঞ্চলৰ প্ৰতিযোগীয়ে ভাগ ল'ব পাৰিব। অস্মিতা ৰাগবি ইণ্ডিয়া লীগ এইটো উমেন খেলা হয় আৰু এইটো আজি 9 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। 9 আৰু 10 দুইদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। ইয়াতে তামোলপুৰ জিলা ৰাগবি সন্থাৰ উদ্যোগত হৈছে যদিও ইয়াতে অসম ৰাগবি সন্থাৰ সহযোগত, ইণ্ডিয়া ৰাগবি সন্থাৰ নিৰ্দেশত আৰু অৰ্থাৎ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ নিৰ্দেশনাত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। ইয়াতে জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰ এই গোটেইকেইটা শাখাতে ছোৱালীসমূহে অংশগ্ৰহণ কৰিব। গোৰেশ্বৰৰ স্থানীয় বহুকেইটা দলে অংশগ্ৰহণ কৰাৰ লগতে কেইবাখনো জিলা, দৰং অহা নাই, ওদালগুৰি, টংলা, চৰাইদেউ, তেনেকুৱা বাক্সা, তাৰপিছত আপোনাৰ চিৰাং, এই বিজনী তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এই খেলাখনৰ উদ্দেশ্য হৈছে আমাৰ অঞ্চলটোত আমাৰ যি ৰাগবিৰ নতুনকৈ উঠি অহা ৰাগবিৰ খেলুৱৈসকলক উৎসাহিত কৰা, তেওঁলোকক আমি কিছু প্ৰশিক্ষণ দিয়া, তেওঁলোকক আত্মবিশ্বাস গঢ়াই তোলা আৰু লগতে খেলখনৰ জৰিয়তে যাতে আমাৰ এক সুস্থ সামাজিক আৰু শাৰীৰিক বাতাবৰণ আমি গঢ়ি তুলিব পাৰোঁ, সেইকাৰণে আমি এনেকুৱা ধৰণৰ খেল অনুষ্ঠিত কৰিছোঁ আৰু গোটেই ভাৰতত এই খেলখন অনুষ্ঠিত হৈছে। 8টা ৰাজ্য বাছি লৈছে তেওঁলোকে আৰু 8টা ৰাজ্যৰ ভিতৰত অসমখন এখন আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে গোৰেশ্বৰত ইণ্ডিয়া অস্মিতা ৰাগবি উমেন্স লীগ আৰম্ভ হৈছে।